এদিন পইচা নাইকিয়া হৈ গৈছিলে এই ৰাইনলেণ্ডত শ্বুট কৰি থাকোঁ কি হৈছিল ৰাতি মোৰ পইচা নাই প্ৰডিউচাৰ দেৱও নাই দেৱো গুচি গ'ল গুৱাহাটী কানাই গুচি গ'ল গুৱাহাটী কিন্তু কাৰ পৰা পইচা পাম পইচা নিবিচাৰোঁ কাকো জীৱনত বিচাৰি পোৱা নাই মই তোমালোকে বেকআপ চেকআপ কৰি থাকোঁতে মই জখলা বন্ধা গুচি গ'লোঁ জয়ন্ত পাত্ৰক লৈ পেলাই জয়ন্ত পাত্ৰ মনত আছে নহয় সি ঢুকালে তাক লৈ পেলাই গৈ পেলাই মই জখলা বন্ধাত তাততো চব দোকানত মোৰ গান বাজি থাকে মই বিচৰা হ'লে চবেই পইচা দিলে কিন্তু মই লাইফত বিচৰা নাই কাৰণে মই বিচাৰিব পৰা নাই কাকো একো কোৱাও নাই বোলো নাই শ্বুটিং দেৰি আছে এনেই মোক ইয়াতে আড্ডা মাৰিবলৈ আহিলোঁ বুলি কৈছোঁ লাকিলি মোৰ লগৰ এটা আছিলে সেইটোও ঢুকালে গৈছে দেই প্ৰণয় বুলি তাৰ ডাঙৰ ধাবা আছিলে যোৰহাটত এতিয়াও আছে এতিয়া ধাবাখন ৰেষ্টুৰেণ্ট হ'ল বাৰু ৰিচেণ্টলি ঢুকাইছে প্ৰণয় তেতিয়া গাড়ী ভাড়া মাৰে ভেন এখন লৈ পেলাই কোনোবা মেজিষ্ট্ৰেট এজনক লৈ পেলাই সি আহিছে সি ক'লে সি একেলগৰ তাক ক'ব পাৰি মই ক'লোঁ এনেকুৱা পৰিস্থিতি ৰাতি ভাত খুৱাবলৈ গোটেই ইডিটোক পইচা নাই মোৰ ওচৰত সি ক'লে মোৰ ওচৰত ৩,০০০ টকা আছে মই বোলো তোৰ যাবি কেনেকৈ যোৰহাট সি কৈছে মোৰ হ'ব মোৰ তেল ভৰা আছে গাড়ীত 200 টকামান থাকে আছে লগত মোৰ চলি যাব সি ৩,০০০ টকা দি থৈ গৈছে মোৰ এতিয়াও মনত আছে আৰু সেই ৩,০০০ টকা মই বজাৰ কৰি নি পেলাই চবকে ভাত খুৱাইছোঁ কিন্তু গম পাব নাই দিয়া মই কাকো নক'লোঁ কোনেও গম নাপালে ধুনীয়াকৈ মিলি গ'ল তাৰপিছত আমি শ্বট দিছোঁ ৰাতি